Hello everyone, good morning, welcome to my channel Barsa Kitchen's blog. আজি একদম ভিডিঅ'টো মানে ৰাতিপুৱা এয়া কিচেনৰ পৰা আৰম্ভ কৰিছোঁ দেই। এয়া মানে মই গা পা ধুই আজৰি হৈ এয়া সোমাইছোঁ আৰু দিনটো য'ত মানে আমাৰ মহিলাসকলৰ য'ত মানে দিনটো পাৰ হয় তাত সোমাইছোঁ আৰু এয়া চাই থাকিবচোন আজি কি কৰি যাওঁ, ৰাতিপুৱা খাবৰ বাবে কি বনাওঁ সকলোখিনি চাই যাব। ঠিক আছে, চাই থাকিব দেই। এয়া চাওকচোন ৰাতিপুৱা খাবৰ বাবে কি বনালোঁ। ৰুটি বনাইছোঁ। এয়া ৰুটিৰ বাবে আঠা মঠি আছোঁ আৰু চাই থাকিবচোন। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চেনেলটো একেবাৰে নতুন হয়, গতিকে সকলোৱে অকণমান মৰম আশীৰ্বাদ দিব, তেতিয়া চেনেলটো অকণমান আগবাঢ়ি যাবলৈ সহায় হ'ব। আৰু ৰাতিপুৱাৰ এয়া কামখিনি কৰাৰ লগতে আপোনালোককো দেখুৱাই যাই আছোঁ। ফুলকবি আলুৰ এখন চব্জি বনাবলৈ মানে ৰেডি কৰি লৈছোঁ। আৰু যেতিয়া কম মানে আদা নহৰু হয় এনেকৈ মই পটনত মানে পিহি লওঁ, গ্ৰাইণ্ডাৰত নিদিওঁ আৰু অলপ বস্তুনো কি আৰু দিব, গতিকে এনেকৈ খুন্দনতে খুন্দি লৈছোঁ। এয়া চাই থাকিব। ফুলকবিখিনিত মানে বজাৰৰ পৰা অনা যিহেতু ইমানেই মেডিচিন থাকে, সেইবাবে মই অকণমান গৰম পানীত সিজাই লৈছোঁ। মানে বস্তুটো সিজোৱাও হ'ল আৰু তাৰ মেডিচিনখিনিও মানে নোহোৱা হ'ল। এনেকৈ বনাই দিলোঁ আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো মানুহজনক খাবলৈ দিছোঁ। তেওঁ খাই ভাল লগা বুলিয়ে কৈছে। আৰু আপোনালোকে ইমানখিনিলৈ মোৰ ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ। এনেকৈ দি উঠি ওচৰৰে খুৰী এগৰাকীয়ে আৰু মই একাপ ৰ'দত বহি চাহ খালোঁ। এনেকৈ আৰু এতিয়া ভিডিঅ'টো সামৰিম আৰু আজিলৈ আহিছোঁ, বাই।